মাছ লৈছোঁ মই কাটি ল'লোঁ এনেকুৱা আৰু এয়া মগু দালি আধা বাটি নহৰু জলকীয়া পিঁয়াজ আৰু লাগিব আমাক নৰসিংহ মই এইখিনি ভাজি আছোঁ এনেকৈ আমি অলপ ভাজি ল'ম তেল নিদিয়াকৈ আৰু অলপ দেৰি ভাজিম তাৰপাছত বল এটাত তিয়াই থ'ম এইখিনি হৈ গ'ল ইয়াত মই বল এটাত এতিয়া ঢালি ল'লোঁ ইয়াত আমি এতিয়া গৰম পানী দি অলপ 1-1.5 ঘণ্টা তিয়াই থ'ম মাছকেইটাত অকণমান নিমখ আৰু হালধি সানি লৈছোঁ এইখিনি এতিয়া আমি অলপমান ভাজিম মাছখিনি সেইকাৰণে বেছি তেল লোৱা নাই অকণমান তেলত এইখিনি এতিয়া মাছকেইডোখৰ ভাজি ল'ম এয়া মই মাছখিনি ভাজি লৈছোঁ অকণমান এনেই ভাজিলে হৈ যাব এয়া মোৰ মাছ ভজা হৈ গ'ল এয়া মই অকণমান তেল দিলোঁ এয়া এইখিনি এতিয়া গৰম হ'বলৈ দিওঁ মই এটা পেষ্ট বনাই লৈছোঁ এইখিনি ইয়াত আছে নহৰু হালধি জলকীয়া পাউডাৰ যোনটো অকল কালাৰ হোৱা সেয়া আৰু নিমখ মই লৈছোঁ পিঁয়াজ দুটা অলপ মিহি মিহিকৈ কাটি লৈছোঁ তেলখিনি গৰম হৈ গ'ল ইয়াতে মই কেইটামান জিৰা দিছোঁ এতিয়া পিঁয়াজখিনি দি দিম পিঁয়াজখিনি প্ৰায় ৰঙা হৈ আহিছে এতিয়া মই বাতি থোৱা নহৰু হালধি আৰু চিলি পাউডাৰৰ পেষ্টখিনি ইয়াত মই ঢালি দিম এতিয়া এইখিনি তেলখিনি অলপমান ফুটি ওপৰলৈ উঠি আহিব তেতিয়া আমি এইখিনি লৰাই দিম এতিয়া এইখিনি আমি ইয়াত কুকাৰটোত ঢালি দিম এইখিনি চব তেলখিনি ধুনীয়াকৈ ওলাই আহিছে এতিয়া দাইলখিনি ইয়াত ঢালি ল'লোঁ আৰু লগতে ইয়াত এচামুচ ধনিয়া পাউডাৰ ধনিয়া গুড়া আমি দিম দৰে লৰাই ল'ম দেখিছেনে কিমান ধুনীয়াকৈ তেলটো ওলাই আহিছে এতিয়া আমি ইয়াত গৰম পানী দিম হৈ গ'ল মই গৰম পানী দি হুইচেল দুটা মৰাই ল'ম ইয়াত নৰসিংহ পাত অকণমান দি দিছোঁ ইয়াত গৰম পানী ঢালি দিম এইখিনি হৈ গ'ল এতিয়া ইয়াত ঢাকন লগাই দুটা হুইচেল মৰাই ল'ম এইখিনি হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি যায় মই মাছ ভাজি থোৱা যোনখন কেৰাহী আছিলে এতিয়া সেইখন কেৰাহীতে এইখিনি ঢালি দিম এয়া মই কেৰাহীখনত ঢালি ল'লোঁ এতিয়া ইয়াত আমি মাছকেইডোখৰ দি দিম এয়া মই মাছকেইডোখৰ ইয়াত দি দিছোঁ মাছকেইডোখৰ দি পেলাই আমি 10 মিনিট উতলিবলৈ দিম তাৰপাছত আমি ধনিয়া থাকিলে ধনিয়া নহ'লে অকণমান ধনিয়া গুড়া দি বা এতিয়া দি ল'লোঁ এতিয়া এইখিনি 10 মিনিট উতল আহিবলৈ দিওঁ এইখিনি উতলি আছে আৰু অকণমান মই নৰসিংহ পাত আকৌ ওপৰত দি দিছোঁ ইমানেই ধুনীয়া গোন্ধ আহিছে আপোনালোকে বনাই খাই চাবচোন এবাৰ আৰু মোক জনাব টেষ্টটো বন্ধ হোৱাৰ পাছত এয়া মান ধনিয়া দি দিছোঁ আৰু জলকীয়া দুটা এনেকৈ ফালি পেলাই ইয়াত দি দিম আৰু অকণমান লৰাই দিম আৰু ঢাকন দি দিম এয়া চাওকচোন কিমান ধুনীয়া এইখিনি আপোনালোকে বনাব আৰু মোক জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব